ঐ ৰিপক তই ইয়াত মন মাৰি বহি আছ যে কিবা ভাল লগা নাই বাহিৰ ৰাজ্যতে যাওঁ নেকি আছো না বহ ঐ তোক মই চাকৰি এপ্লাই কৰিব কওঁতে তই কি কৈছিলি যে পইচা নোহোৱাকৈ চাকৰি নহয় এতিয়া তই মোকেই চা হে মইতো টকা নিদিয়াকৈ চাকৰি গ'লোঁ হে তোৰ কপাল ভাল আছিল ঐ আমাৰ BTRত আগতে 4খন ITI আছিলে এতিয়া কিমানখন হ'ল 8খন হ'ল মানে 100% বাঢ়িলে গম পাইছ আৰু আমাৰ BTRৰ 6খন জেগাত 200 জনতকৈ অধিক ল'ৰা ছোৱালী কি কৰা হৈছে আমাৰ কেৰিয়াৰ লগতে কম্পিউটাৰ অটোমেশ্যন স্কিল শিকাই থকা হৈছে তাৰোপৰি আমাৰ 10খন এইটোৰ ভেঞ্চাৰ কলেজৰ 259 গৰাকী টিচিং আৰু নন টিচিং ষ্টাফৰ চাকৰিবিলাক প্ৰাদেশিকৰণ কৰা হৈছে গম পালি ইমান চাকৰি শুনি চাগে কিমান তোৰ এই টিচিং নন টিচিং ষ্টাফৰ চাকৰিবিলাক তাৰপিছতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি আৰু মই নিজেই BTR ছেক্ৰেটেৰিয়েটত ষ্টেন'গ্ৰাফাৰৰ চাকৰি কৰি আছোঁ আৰু তোৰ বন বিভাগৰ কেজুৱেল চাকৰি কত মানুহে কিমান চাকৰি কৰিলে তইহে কি ভাবি এপ্লাই নকৰিলি কচোন ক আৰু অলপ মনটো কিবা ভালেই গৈছে শুন তেতিয়াহ'লে 1000তকৈ অধিক ল'ৰা ছোৱালীক তোৰ ACS এয়াৰ ইণ্ডিয়া ট্ৰেডছ ইণ্ডিয়ান আৰ্মি আৰু কৰ্পৰেট ছেক্টৰত চাকৰি দিয়াত আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL চৰকাৰে বাট মোকলাই দিছে BTRৰ হাইস্কুল হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী কলেজত তোৰ 1180 জন টিচাৰক কাউন্সিলৰ হিচাপে চিনাক্ত কৰিছে আৰু তাৰোপৰি 172 জন হেড টিচাৰক নিযুক্তি দিয়াৰ যি প্ৰতিশ্ৰুতি সেয়াও পালন কৰা হৈছে আৰু তোৰ এই 14 মাৰ্চ 2024ত 164খন হাইস্কুলত 164 জন টিচাৰক হেড টিচাৰলৈ প্ৰমোশ্যন কৰা হৈছে মই পাৰিম দে পাৰিবি মোৰো বিশ্বাস এটা আছে চাকৰিটো পাম তই নাহিলে আজি মোৰ দিগদাৰেই আছিল আৰু তোৰ এই বাহিৰা জেগাত গৈ তই মজদুৰি কৰাতকৈ আমাৰ BTRত থাকিয়ে ধুনীয়া ধুনীয়া চাকৰি কৰিব পাৰ হে কি চিন্তা কৰি আছ ঐ বল এতিয়া ঘৰত গ'ল পঢ়িব লাগে বল প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL চৰকাৰে 6000তকৈ অধিক চাকৰি প্ৰদান কৰি নিয়োগৰ ক্ষেত্ৰত আনি দিলে আমূল পৰিৱৰ্তন আৰু উন্নতমানৰ প্ৰশিক্ষণ ব্যৱস্থা BTRৰ ঠায়ে ঠায়ে গঢ়ি তোলাৰ লগতে 172খন হাইস্কুলৰ প্ৰধান শিক্ষক নিযুক্তিৰ প্ৰতিজ্ঞাও ইতিমধ্যে বাস্তৱায়িত কৰি তুলিছে আনহাতে 166খন হাইস্কুলৰ 166 জন শিক্ষকক প্ৰধান শিক্ষকৰ পদলৈও পদোন্নীত কৰিছে শান্তি আৰু প্ৰগতিৰ এই ধাৰা অক্ষুণ্ণ ৰাখিবলৈ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ UPPL BJP আৰু AGP মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰক